আজি আমি ইয়াতে যি স্কুটি ডিস্ট্ৰিবিউচনৰ কাম আৰম্ভ কৰিছোঁ ডিসেম্বৰ মাহৰ ভিতৰতে সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী আমি সমাপ্ত কৰিম কাৰোবাৰ দিন এদিন আগত আহিব কাৰোবাৰ দিন 5 দিন পিছত আহিব কিন্তু ডিসেম্বৰ মাহৰ ভিতৰতে আমি অসমৰ প্ৰতিগৰাকী এই আজিৰ নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ হাতত আমাৰ আশীৰ্বাদ হিচাপে আমাৰ শুভেচ্ছা হিচাপে আমি একোখন স্কুটি তুলি দিম এই স্কুটিখনে আপোনালোকক প্ৰযুক্তিৰ লগত চিনাকি কৰি দিব আৰু এই প্ৰযুক্তিৰ লগত হোৱা চিনাকিৰে আপোনালোকে সুন্দৰৰ খেন্দুৰী আলিৰে আগবাঢ়ি গৈ আপোনালোকে কীৰ্তিত্বৰ উচ্চতম শিখৰত উপনীত হওক তাক মই কামনা কৰিম প্ৰজ্ঞান ভাৰতী আঁচনিত কেইবাটাও আমাৰ উপাদান আছে কম্পোনেন্ট আছে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ ফিজৰ ব্যৱস্থাৰ